বিপিএফ দলেহে মাত্ৰ এইবিলাক পূৰণ কৰিব পৰা এটা দল। প্ৰতিডাল কৰাটো আমাৰ কাৰণে ইমান সহজ নহয়, এইটো আমি আগৰ পৰাই জানো। रायजोफोर आङो नोंथांमोननि सिगाङाव मोनसे गुसुङैनो भिडिअ' एबा टपिक लानानै फैदों। बे टपिकनि सायाव आं नोंथांमोननो शेयार खालामनो नागिरदों। जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामनानै दा आङो बेखौनो सिगांग्रो गुरैयै खावलायनाय थाबाय। बिपिएफनि एमएलए रबिराम नार्जारी सारा जेनेबा दाख्लै सिडली समस्तियाव जेन' माखासे सरकाराव थाखानाय बलेथे बिपिएफखौ एसे आसा खममोन बेबायदि बुंदों। अब्ला बेनि सायाव बेनि बिबुंथियाव माबायदि मोनदों नोंथांमोना जोङो बेनि गेजेरजों खोनासंगोन आरो फैगोन समफोराव जेनेबा नै दा बिपिएफआ रायजो राजाफोरजों माबायदि अनसायजादों अब्ला माबायदि रायजोफ्रा 2025आव बिपिएफ सरकारखौनो लाबोफिनगोन नामा? अब्ला जोङो मानाव गेदेर एमएलए बिपिएफनि एमएलए रबिराम नार्जारी सारनि बिबुंथिखौ जोङो खोनासंनानै लानि रायजोफोर। ना বিপিএফ দল মানে এতিয়া আমি সকলোৱে জানো যে বিটিসি অঞ্চলৰ এটাই মাত্ৰ বিটিসিৰ স্বাৰ্থত বিটিসিৰ জনগণৰ স্বাৰ্থত মাত মাতি কাম কৰি বলিষ্ঠ পদক্ষেপ লৈ পেলাই কাম কৰা এটা ৰাজনৈতিক দল। আজি বেলেগ বেলেগ দলবিলাকেও ইয়াত থাকিব পাৰে, কাম কৰিব পাৰে, কিন্তু তেখেতসকলে বিটিসি বাকী অঞ্চলৰ ৰাইজৰ কাৰণে সঠিকভাৱে এটা নীতি গ্ৰহণ কৰি পেলাই কাম কৰিব পৰা নাই। বিটিসি অঞ্চলৰ ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ মানে প্ৰত্যেকৰে এটা এটা সমস্যা আছে বা বিভিন্ন ধৰণৰ তেওঁলোকৰ জাতীয় সমস্যা বা সামাজিক সমস্যা অঞ্চলৰ সমস্যা আছে। এইবিলাক নিৰাময় কৰিবৰ কাৰণে বৰ্তমানৰ চৰকাৰ বা বৰ্তমানৰ যিবিলাক দল আছে চৰকাৰ চলোৱা তেওঁলোকে যিহেতু ব্যৰ্থ হৈছে আৰু বিপিএফ দলেহে মাত্ৰ এইবিলাক পূৰণ কৰিব পৰা এটা দল। গতিকে বিপিএফ দলক শক্তিশালী কৰিবৰ কাৰণে আৰু চৰকাৰত পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ বিটিসি অঞ্চলৰ ৰাইজে চবে পুনৰ বিচাৰ কৰিছে, চিন্তা চৰ্চা কৰিছে আৰু আগন্তুক বিটিসি ইলেকশ্যন 2025 যিটো হ'ব সেই 25ত ৰাইজে নিজৰ শক্তি প্ৰদৰ্শন কৰি পেলাই বিপিএফ দলক তেখেতসকলে চৰকাৰত বহুৱাবৰ কাৰণে সহযোগ আগবঢ়াব। আৰু এইসকল আমাৰ বিটিসি প্ৰেমী আৰু বিটিসি অঞ্চলৰ কাৰণে দায়িত্ব কৰ্তব্য থকা সকলো আমাৰ নাগৰিকক ইয়াৰ কাৰণে বিপিএফৰ লগত জড়িত হৈ কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। উপনিৰ্বাচনত আমাৰ বিশেষ তেনেকুৱা মানে বেছি আশা কৰি একো লাভ নাই, কিয়নো এই চিটটো আমাৰ নাছিলে। চিডলি সমষ্টি ইউপিপিএলৰ চিট আছিল, আমাৰ বিপিএফৰ চিট যিহেতু নাছিল। আৰু আজি ইউপিপিএল দল বিটিসিতো তেওঁলোকে চৰকাৰ চলাই আছে আৰু অসমতো তেখেতসকলে চৰকাৰ চলাই আছে। আৰু গোটেই দিছপুৰৰ শাসন যন্ত্ৰ দিছপুৰৰ এমএলএ মন্ত্ৰী দল সংগঠনবোৰে আহি পেলাই চিডলি সমষ্টিৰ উপ নিৰ্বাচনত তেওঁলোকে জঁপিয়াই পৰিলে আৰু তেখেতসকলে যিকোনো চলে বলে সকলে জিকি যোৱাৰ কাৰণে মানে প্ৰক্ৰিয়া আৰম্ভ কৰা ব্যৱস্থা হাতত লোৱা সেইবিলাক পদক্ষেপ লোৱাটো আমি দেখিবলৈ পাইছিলোঁ। গতিকে এই ইলেকশ্যনত আমি যে খুব ভাল এটা ৰিজাল্ট কৰাটো আমাৰ কাৰণে ইমান সহজ নহয়, এইটো আমি আগৰ পৰাই জানো। তৎসত্বেও আমি আমাৰ শক্তি আমাৰ ভেটি আমাৰ ৰাইজক ধৰি ৰাখিব লাগিব। আমি গণতান্ত্ৰিক যুঁজত সদায় আগভাগ ল'ব লাগিব। গণতান্ত্ৰিক নিৰ্বাচনী যুঁজত আগভাগ নলোৱাকৈ আমি পিছুৱাই থাকিব নোৱাৰোঁ। গতিকে আজি কোনে জিকিছে কোনে হাৰিছে সেইটো ডাঙৰ কথা নহয়। আমি ৰাজনৈতিক আমাৰ ধৰ্ম কৰ্তব্য পালন কৰিছোঁ। গণতান্ত্ৰিক প্ৰক্ৰিয়াত নিৰ্বাচনী ব্যৱস্থাত নিৰ্বাচনৰ প্ৰক্ৰিয়াত জড়িত হ'ব লাগে, কাম কৰিব লাগে। ইয়াৰ কাৰণে আমি কাম কৰিছোঁ। হয়, আজি আমি হাৰিছোঁ, ইউপিপিএল দলে জিকিছে, এইটো হাৰা জিকা বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকৰে চিট আছিল, আমাৰ চিট নাছিল। গতিকে ইয়াত হাৰা জিকাৰ প্ৰশ্ন নাহে। मोसौ मासे फाननो मोनला जों फिसाय मोसौखौ फाननो आलो गोजोनै रायजो रावबो हराखै सोरबा होदों